বন্ধুসকল, এটা কথাই মানুহক বৰকৈ আঘাত দিয়ে মনত আৰু বৰকৈ হতাশ আনে। এই শব্দটোৱে হ'ল যে মই গৰীব। কিন্তু গৰীব শব্দটো আমি যদি পজিটিভলি ভাবোঁ বা আমি নিগেটিভটো বাদ দি পজিটিভত ভাবোঁ, গৰীবটো কোনো বেয়া নহয়, কাৰণ গৰীবটো এটা ভাগ্য। আৰু আপুনি যদি নিজকে গৰীব গৰীব বুলি ভাবি থাকে, যদি বহি থাকে, আপুনি জানো গৰীবৰ পৰা পৰিত্ৰাণ পাব পাৰিব? কিন্তু এবাৰ ভাবি চাওক, আপুনি মই গৰীব আছোঁ কাৰণে সেই ডাঙৰ ডাঙৰ ধনীখিনিৰ সন্মান আছে, আৰু তেখেতসকলক সন্মান আপুনি আৰু মই কৰিছোঁ কাৰণ আমি গৰীব। আৰু এখন ধনী ঘৰত জন্ম লৈ এটা নোহোৱা বস্তু কিনি যিখিনি সুখ পাব, এটা গৰীব ঘৰত জন্মি সেইখিনি বস্তু যদি আপুনি এদিন কৰিব পাৰিব, আপোনাৰ সুখ আৰু সেই সুখ দুয়োটা সুখ যদি মিলাই চাই তেনেহ'লে